নমস্কাৰ বন্ধুসকল, স্মাৰ্ট অসম ইউটিউব চেনেললৈ জনাইছোঁ আপোনালোকক স্বাগতম। আজি আপোনালোকৰ কাৰণে এটা এপ্লিকেশ্যন লৈ আহিছোঁ, যোনটো এপ্লিকেশ্যনৰ সহায়ত আপোনালোকে এটাক ৰেফাৰ কৰিলে আপোনালোকে 50 টকা কৰি পাব। যদি আপোনালোকে ভিডিঅ'টো চাব বিচাৰে, মানে এইটো ভিডিঅ'ত আপোনালোকে যদি ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাওক। যদি ভিডিঅ'টো ইণ্টাৰেষ্ট নাই তেতিয়াহ'লে আপোনালোকে চাব নালাগে, কাৰণ বহুতে ক'ব এতিয়া পইচা কামাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো বনাইছে বুলি ক'ব। সেইকাৰণে মই আপোনালোকক আগতে কৈ দিছোঁ যে আপোনালোকে যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে চাওক। চ' কেনেকৈ আপোনালোকে এটাক ৰেফাৰ কৰিলে 50 টকা হ'ব, তাৰ কাৰণে আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। মই আপোনালোকক প্ৰথমতে দেখুৱাইছোঁ মোৰ একাউণ্টটো খুলি পেলাই আপোনালোকক চাই লওক। আপোনালোকক মই 3টাক ৰেফাৰ কৰিছোঁ, দেখা পাইছে 3টাক ৰেফাৰ কৰিছোঁ। এটাক ৰেফাৰ কৰিলে 50 টকাকৈ পৰে, যে স্পষ্টকৈ লিখা আছে। চ' আপোনালোকক মই মোৰ এতিয়া মেইন বেলেঞ্চ কিমান আছে আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। এইটো চাই লওক, এতিয়া মোৰ 111 টকা আছে, কাৰণ মই আগতে লোন লোৱা আছিলোঁ এয়াৰটেল চিমখন, এইখিনি কাটি এতিয়া 111 টকা আছে। কাৰণ 50 টকা সোমালে মানে 39 ৰুপিজ পায়। এইটো 39 হ'লে আপোনালোকে 39 ইনটু 3 হ'লে 117 টকা পায়। এতিয়া 111 টকা আছে। আপোনালোকে বাকীখিনি পইচা মানে মোৰ কাটিছে, 6 টকা এটা কাটিছে মানে মোৰ। সেইকাৰণে এতিয়া আপোনালোকক মই এইটো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব, তাৰ কাৰণে আপোনালোকক মই এটা লিংক দি দিম। লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰিব। যদি আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰে তেতিয়াহ'লে আপোনালোকে যোনটো নেকি আগলৈ আপোনালোকে পইচা কামাব নোৱাৰে, মানে ৰেফাৰ এণ্ড আৰ্ণ যোনটো প্ৰগ্ৰেম আছে তাতে আপোনালোকে এড হ'ব নোৱাৰিব। আপোনালোকে কি কৈছে মই বুজি পাইছোঁ। যদি আপোনালোকে এতিয়া প্লে ষ্ট'ৰ ইয়াতে যাই পেলাই ডাউনলোড কৰে তেতিয়াহ'লে আপোনালোকে নাপাব। ইয়াতে যদি চাৰ্চ কৰি লয় আপোনালোকে ইমো চাৰ্চ কৰাৰ পিছত আপোনালোকে যদি ডাউনলোড কৰি লয়, ইনষ্টল কৰি লয়, তেতিয়াহ'লে আপোনালোকে নাপাব। কাৰণ যদিহে আপোনালোকে আগলৈ পইচা কামাব ইচ্ছা আছে এইটো এপ্লিকেশ্যনৰ পৰা, তেতিয়াহ'লে আপোনালোকে আকৌ মোৰ লিংকৰ পৰা ডাউনলোড কৰিব লাগিব। মোৰ লিংকৰ পৰা ডাউনলোড কৰিব নালাগে। যদি আপোনালোকৰ আগতে গম পাইছে যে এনেকুৱা পইচা পায়, এইটো মানে ৰেফাৰ নতুন একাউণ্ট হ'বলৈ, আগৰ যোনবিলাক পুৰণা একাউণ্ট আছে তাৰ পৰা আপোনালোকে শ্বেয়াৰ কৰিলে 1 টকাও নাপাব। এতিয়া নতুন যোনটো একাউণ্ট খুলিব লাগিব তাৰ পৰা হ'ব। আৰু আপোনালোকে জিঅ' চিমত আপোনালোকে মানে ইনষ্টল নকৰিব। জিঅ' চিমত যোনটো লিংক ওলাব সেইটো আপোনালোকে মানে শ্বেয়াৰ নকৰিব, কাৰণ মোৰ লিংকটো দেখুৱাই আছোঁ। আপোনালোকে প্ৰথমতে আপোনালোকে চাইন ইন কৰি পেলাই এইটো দেখা পাইছে ৰেফাৰ এ ফ্ৰেণ্ড টু ইমো, ইয়াতে যাই পেলাই আপোনালোকে এই লিংকটো দেখা পাইছে, ইয়াতে এই লিংকটো দেখা পাইছে, এইটো আপোনালোকে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি পেলাই আপোনালোকে যিকোনো এটা হোৱাটছএপ গ্ৰুপত আপোনালোকে শ্বেয়াৰ কৰি দিব। আমাৰ গ্ৰুপ আছে, মই যিকোনো এটা শ্বেয়াৰ কৰি দিছোঁ। ইয়াতে শ্বেয়াৰ কৰাৰ পিছত এইটো যোনটো লিংক ওলাইছে এইটো লিংকত ক্লিক কৰি পেলাই আপোনালোকে এই লিংকটো আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত। তেতিয়াহ'লে যদিহে আপোনালোকৰ যদি বন্ধু বান্ধৱীসকলে যদি এইটো লিংকত ক্লিক কৰি ডাউনলোড কৰি লয় এপ্লিকেশ্যনটো, তাৰপিছত যদি চাইন ইন কৰি লয়, তেতিয়াহ'লে আপোনাৰ মোবাইলত মানে অট'মেটিকলি মেইন বেলেঞ্চ আপোনালোকৰ মোবাইলত 39 ৰুপিজ এটা সোমাই যাব, মানে 50 টকা এটা ৰিচাৰ্জ হৈছে বুলি SMS আহি যাব। মোৰ তাত SMS আহিছে, আপোনালোকক দেখুৱাই আছোঁ। 3টা মই ৰেফাৰ কৰিছিলোঁ, 3টাৰ পইচা আপোনালোকক দেখুৱাই আছোঁ। এই দেখা পাইছে মোৰ তাত 24 তাৰিখে ৰাতি মই ৰেফাৰ কৰিছিলোঁ। 24 তাৰিখ 6 মাহ 2018 তাৰিখে 50 টকা সোমাইছে। আকৌ এটা 24 তাৰিখে সোমাইছে। মানে মোৰ তাত 3খন চিম আছিলে, লগৰীয়াৰ মিলাই কৰি 3টা চিম আছিলে। 3টাৰ মিলি পেলাই 24 চাই লগে এটা এইটো 3টা মানে মোৰ তাত 50 টকা সোমাইছে। তাৰপিছত এতিয়া যদি আপোনালোকে ইনষ্টল কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকক মই লিংকটো মানে ডিছক্ৰিপশ্যনত দি দিম। মোৰ ভিডিঅ'ৰ লিংকটো মানে ডিছক্ৰিপশ্যনত দি দিম। ডিছক্ৰিপশ্যনটো আপোনালোকে কেনেকৈ খুলিব, তাৰ কাৰণে কিছুমান মানুহে নাজানে ডিছক্ৰিপশ্যন খুলিবৰ কাৰণে। যিকোনো এটা ভিডিঅ' আপোনালোকে উলিয়াই লওক, এনেকুৱা কৰি তেল চোৱা ভিডিঅ'টো মই উলিয়াই লৈছোঁ। তাৰপিছত এই লিংকটো মানে ডিছক্ৰিপশ্যনটো ক'ত থাকে, ইয়াতে ক্লিক কৰিলে আপোনালোকে ডিছক্ৰিপশ্যন তলফালে পাই যাব। ইয়াতে কিছুমানে বুজি পায়, চবেই নাজানে অৱশ্যে, সেইকাৰণে মই আপোনালোকক ডিটেইলছলি বুজাই দিছোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু যদিহে আপোনালোকৰ যদি ফ্ৰেণ্ডসকল, মানে এইটো পইচা আমাৰ পকেটৰ পৰা নাযায়তো, এইটো আপোনালোকৰ কোম্পানীয়ে দি আছে, আপোনালোকৰ একো নাযায়। আপোনালোকে শ্বেয়াৰ কৰক, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। যদিহে ভাল লাগিছে তেতিয়া মানে বুজি পাব, সিহঁতেও মানে পইচা কামাব পাৰিব। এইটো পইচা যদি জিঅ' চিমত আপোনালোকে ইনষ্টল নকৰিব, যদি জিঅ' চিমত আপোনালোকে ইনষ্টল কৰে তেতিয়াহ'লে আপোনালোকে একো লাভ নহ'ব। 50 টকা সোমালে আপোনালোকৰ একোৱে নহ'ব। চ' আজিলৈ মানে ধন্যবাদ।